যতে আজি অলপ কেইজনমান অলপ প্ৰতিবাদ কৰিলে মেডিকেল কলেজক লৈ আৰু দুৰ্গাৰ ব্ৰহ্ম চিভিল হস্পিটালক লৈ আমি সকলোৱে বিটিআৰ বাকী ৰাইজে যে সংগ্ৰাম কৰিলোঁ যে আমাৰ কোকৰাঝাৰৰ মেডিকেল কলেজ লাগে ইতিমধ্যে স্থাপন হৈ গ'ল আৰু এই স্থাপন হোৱাৰ কাৰণে আজি আমাৰ সাধাৰণ ৰাইজে ইয়াত ট্ৰিটমেণ্ট পাই আছে ইয়াত অপাৰেশ্যন হৈ আছে এই মেডিকেল কলেজ নোহোৱাৰ আগত আমাৰ কিছুমান মানুহ প্ৰপাৰলি ট্ৰিটমেণ্ট লোৱাৰ কাৰণে বাহিৰত যাব লগা হৈছিলে কোচবিহাৰ চিলিগুৰি আজি মেডিকেল কলেজ হোৱাৰ কাৰণে সাধাৰণ ৰাইজে ইয়াত আমি ট্ৰিটমেণ্ট ল'বলৈ পালে সেইকাৰণে ইয়াৰ কিছুমান আমাৰ মেডিকেল কলেজৰ নিয়ম নীতি আছে যে ইয়াত আমাৰ NMC এজ পাৰ গাইডলাইন 800 পেচেণ্ট হ'ব লাগে ডেইলি হয়তোবা এইটো কেতিয়াবা হোৱা নাই তাৰ কাৰণে কিছুমান ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলৰ পৰা পেচেণ্ট হয়তোবা ভাল ট্ৰিটমেণ্ট কৰাৰ কাৰণে লৈ অনাউনি হৈছে কিছুমান মানুহে কৈছে যে ৰূপনাথ ব্ৰহ্ম ইয়াত নাথাকিব হস্পিটেল চিভিল হস্পিটেল ৰূপনাথ ব্ৰহ্মক আমি সন্মান কৰোঁ ইয়াত ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেল নথকাৰ কথাই নহয় আৰু কিছুমান মানুহে কৈছে ইয়াৰ ডিপাৰ্টমেণ্টবিলাক চিফ্ট কৰিছে এইটোও নহয় যে ৰূপনাথ ব্ৰহ্মৰ যি ট্ৰিটমেণ্ট নহ'ব মেডিকেল কলেজত হ'ব আৰু যি মেডিকেল কলেজত নহয় বাহিৰতো চিফ্ট কৰিব তেওঁলোকে ডক্টৰে জানে ইয়াত প্ৰপাৰ আমাৰ মেডিকেল কলেজত এতিয়া প্ৰেজেণ্ট 91 ডক্টৰ আছে MD স্পেচিয়েলিষ্ট আছে গাইনো স্পেচিয়েলিষ্ট আছে তেখেতসকলে দিনে ৰাতি কাম কৰি আছে আৰু এইটো আমি কেনেকৈ মেডিকেল কলেজক আমি কেনেকৈ কিবা কওঁ তেখেতসকলে কাম কৰিছে ৰাইজৰ কাৰণে আমাক মেডিকেল কলেজ লাগেই অলৰেডি স্থাপন হৈ গ'ল ৰূপনাথ ব্ৰহ্মকটো আমি নাইকিয়া নকৰিম আৰু এই ক্ষেত্ৰত কেইজনমান দুজন মানুহমান অলপ প্ৰতিবাদ কৰি আছে তেখেতসকলে আহক আমি আলোচনা কৰিম প্ৰতিবাদ দি কিবা দি মিছলিড কৰি কিবা নহয় কিবা যদি ইয়াত আপোনালোকে কিবা দেখিছে আহক আমি একেলগে কাম কৰিম আপোনালোকে কোপাৰেট কৰক ইয়াত কোনো আমাৰ বাধা নাই সেইকাৰণে আমি ৰাইজৰ দল ৰাইজৰ চৰকাৰ ৰাইজৰ কাৰণে আমি কাম কৰি যাম ইয়াত কোনোবা কোকৰাঝাৰ বাকীৰ কাৰণে অন্যায় হ'ব ক'ৰবা কাৰোবাৰ কাৰণে লাভদায়ক হ'ব এইটো আমি কাম নকৰিম আমি সদায় একে চকুৰে সকলোকে চাম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্বত সকলো কাম আগুৱাই আছে আৰু কাম ভালে হৈ আছে সেইকাৰণে মই প্ৰতিবাদ কৰা সকলক আমি অনুৰোধ কৰিম যে আপোনালোকে ক'ৰবাত যদি কিবা ভাবিছে ভুল দেখিছে আহক একেলগে আলোচনা কৰিম যে মেডিকেল কলেজটো সম্পূৰ্ণভাৱে স্থাপন কৰি ভাল আমাৰ এইখিনি অঞ্চলৰ যাতে সকলোৱে ট্ৰিটমেণ্ট প্ৰপাৰলি পায় এইখিনি আমি কাম কৰি যাব